নমস্কাৰ মই জিম্পিয়ে মোৰ ইউটিউব চেনেল অনুজি এজে আসামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এই ভিডিঅ'টো বনাইছোঁ মই ডিজাইন কৰা কেইযোৰমান কাপোৰৰ ওপৰত। যদি সেই কাপোৰ কেইযোৰ ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব। বলক এতিয়া আমি যাওঁ ভিডিঅ'টোৰ মাজলৈ। আজি দেখুৱাবলৈ লোৱা কাপোৰযোৰৰ চাদৰখন হ'ল এখন। মই এনেদৰে ফেব্ৰিক কৰি দিছোঁ এইটো ষ্টাইলত। ষ্টাইলটো বাৰু কেনেকুৱা লাগিছে আৰু এয়া কাষত মই এনেদৰে পটি লগাই দিছোঁ। পটিটো মই বেলেগ কাপোৰত ফেব্ৰিক কৰি লৈ ইয়াত চিলাই দিছোঁ আৰু ইয়াৰ মাজত মই এনেদৰে দহি লগাই দিছোঁ। এনেদৰে এয়া চব কাপোৰযোৰৰ মেখেলাখন হ'ল এইখন। মেখেলাখনতো চাদৰখনৰ দৰে একে ষ্টাইলত ফেব্ৰিক কৰি দিছোঁ আৰু ফেব্ৰিকৰ ওপৰত এটা দহি লগাই দিছোঁ এনেদৰে আৰু তলত এনেদৰে পটি লগাই দিছোঁ। কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ প্লিজ কমেণ্ট কৰি জনাব। আন এযোৰ কাপোৰ হ'ল এইযোৰ। এই কাপোৰযোৰত মই পটিটো এক্সট্ৰাকৈ কিনি আনি লগাই দিছোঁ। পটিটোৰ দাম হ'ল 350। তাৰপিছত মেখেলাখনত এনেদৰে পটিটো লগাই দিছোঁ। চাদৰখনতো এনেদৰে পটিটো লগাই দিছোঁ। কাপোৰযোৰ বহুত চিম্পুল হয়। কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। মই কৰা আন এযোৰ কাপোৰ হ'ল এইযোৰ মই এনেদৰে ষ্টাইল দিছোঁ। এই কাপোৰযোৰ হ'ল কাঞ্জীবনী পাট কাপোৰ। এই কাপোৰযোৰৰো পটিটো এক্সট্ৰাকৈ কিনি অনা হৈছে। এয়া চাওক, পটিটোৰ দাম হ'ল 350। মেখেলাখনত এনেদৰে পটিটো লগাই দিছোঁ। চাদৰখনতো এয়া চাওক এনেদৰে পটিটো লগাই দিছোঁ আৰু কাপোৰযোৰৰ আগত দহি কৰা আছে। কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই ডিজাইন কৰা আন এযোৰ কাপোৰ হ'ল এইযোৰ। এয়া চাওক, এয়া চব মেখেলাখনত এনেদৰে মই কৰি দিছোঁ। চাদৰখন হ'ল এইখন। চাদৰখনৰ পাৰিত মই লতা পাত দি দিছোঁ আৰু আগত মই এনেদৰে দহি কৰি দিছোঁ। কাপোৰযোৰ বাৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব।